কথা ভাবিছা কিয় বাৰে বাৰে তুমি হ'ব খুজিছো নমস্কাৰ প্ৰিয় দৰ্শক, মই প্ৰশান্ত। আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মিষ্টাৰ প্ৰশান্তৰ ৰিয়েকশ্যন ভিডিঅ'। গতিকে আকৌ এটি নতুন গীতৰ আপডেট লৈ মই আহিছোঁ। এটা নতুন গীত, গীতটিৰ নাম হৈছে লাৱনী খোজ। ইতিমধ্যে আপোনালোকে আমাৰ ভিডিঅ'টোৰ থাম্বনেইলত দেখিবলৈ পাইছে যে গীতটিৰ নাম কি আৰু গীতটিৰ কণ্ঠশিল্পী কোন হয়। আচলতে আমাৰ সকলোৰে চিনাকি, সকলোৱে পৰিচিত সান্নিধ্য ভূঞা আৰু লগতে ক্লাঞ্জিতৰ মিউজিকেৰে, সংগীতেৰে আপোনালোকৰ মাজত এটা নতুন গীত লাৱনী খোজ 2026 বৰ্ষৰ কাৰণে বহাগ বিহুৰ প্ৰাক্ষণত মুকলি কৰিব। এই মাহতে মাৰ্চৰ 14 তাৰিখে আপোনালোকৰ মাজলৈ গীতটি মুকলি কৰি দিব সান্নিধ্য ভূঞাৰ অফিচিয়েল ইউটিউব চেনেল। গতিকে সান্নিধ্য ভূঞাৰ অফিচিয়েল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেই অফিচিয়েল ইউটিউব চেনেলটোতে আপোনালোকে লাৱনী খোজ নামৰ শীৰ্ষক গীতটি উপভোগ কৰিব পাৰিব। প্ৰিয় দৰ্শক, 2026 বৰ্ষত আহিবলগীয়া নতুন নতুন গীতসমূহৰ নাইবা নতুন নতুন অসমীয়া ছবিসমূহৰ আপডেট পাই থাকিবৰ বাবে মোৰ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় হিন্দ, জয় অসম, জয় জুবিন দা।